চুক্তিৰ যিখিনি দফা ৰৈ গ'ল এই দফাখিনিৰ বহুতখিনিয়ে সংবিধানৰ 125 যিটো এমেণ্ডমেণ্ট ইয়াৰ লগত জড়িত হৈ আছে। তো সেইকাৰণে 2019 চনৰ 6 ফেব্ৰুৱাৰীত যিটো নেকি আমাৰ ৰাজ্যসভাত 125 এমেণ্ডমেণ্টৰ বিল ইন্ট্ৰডিউচ কৰা হৈছিলে, এইটো পাছ কৰিবলৈ আমি ভাৰতবৰ্ষৰ বিভিন্ন নেতৃত্বক লগ কৰি আছোঁ। কাৰণ অকল বড়োলেণ্ড নহয়, উত্তৰ পূৰ্বাঞ্চলত 10টা 6 শিডিউল কাউন্সিল আছে। এই আটাইবোৰ 6 শিডিউল কাউন্সিল যদি শক্তিশালী হ'ব লাগে 125 এমেণ্ডমেণ্টটো তেখেতসকলে বিলটো পাছ কৰিব লাগিব। গতিকে আমি তিনিজনকৈ আমাৰ সাংসদ আমি এইবাৰ লোকসভা ৰাজ্যসভা মনচুন ছেশ্যনত আমি চেষ্টা কৰিম যে 125 এমেণ্ডমেণ্টটো যাতে পাছ হয়। আৰু এইটো সংগ্ৰামৰ পিছত দীঘলীয়া এটা সংগ্ৰাম, দীঘলীয়া এটা ছেক্ৰিফাইচৰ পিছত যিহেতু চুক্তিবিলাক হয়, সেই চুক্তিবিলাক ৰূপায়ণ কৰাটো চৰকাৰৰ দায়িত্ব। সেই হিচাপে আমি চেষ্টা কৰিম যে সেইটো যাতে ৰূপায়ণ হয় আৰু তেতিয়াই BTR চুক্তিৰ দফাবিলাক ইমপ্লিমেণ্ট হৈ যাব।